আৰে হঠাৎ কেকেদা আৰু মোহন দেখোন। বন্ধৰ দিন বাবে আমি ফুৰিবলৈ গৈছিলোঁ, মানে গুৱাহাটীত থকা চিটি চেণ্টাৰতে গৈছিলোঁ। আৰু চিটি চেণ্টাৰটো এনেকৈ দেখা পালে খুব উকা উকা লাগে। যেতিয়া উৎসৱসমূহ আহে তেতিয়া বৰ ধুনীয়াকৈ ডেকোৰেশ্যন কৰে। আৰু ময়ো এনেকৈ নিজকে চেলফি লৈ আহিছিলোঁ। চিটি চেণ্টাৰত মোৰ বাৰু বেছি যোৱা হোৱা নাই। এইবাৰ গৈছোঁ বাবে মোৰ দুবাৰ হৈছে, সেয়েহে এইবাৰ মলটো ভালদৰে চালোঁ। আৰু মলটো খুব বেছি ধুনীয়া আৰু পৰিষ্কাৰ হৈ আছিল। আৰু এবাৰ মলটো আপোনালোককো ভালদৰে দেখাই দিছোঁ ৰ'ব। আৰু মলটোতে আমি ইমান বেছি দেৰি কৰিও থকা নাই, কাৰণ আকৌ বেলেগ বজাৰো কৰিব লাগিব, সেয়েহে মই বাছ ৰখি আছোঁ। আৰু বাছো পোৱা নাছিলোঁ। অৱশেষত বহু দেৰি মূৰত এখন বাছ পাইছিলোঁ, কিন্তু থিয় হৈ আহিব লগা হৈছিল। আৰু বহু সময় পিছতহে অকণমান বহিবলৈ চিট এটা পালোঁ। আৰু গাইজ, এনেকৈয়ে সময় পালে আমি বন্ধৰ দিনবিলাক উদযাপন কৰোঁ বাৰু। আৰু ওচৰতে বেহাৰবাৰী আউটপোষ্টৰ শ্বুটিঙো হৈ আছিল। কেকেদা আৰু মোহনকো লগ পালোঁ, সেইবাবে এখন ফটোও উঠিলোঁ। ধন্যবাদ।